हेलो एवरीवन जीके मॉडर्न असम यूट्यूब चैनल आपलोक स्वागतम जानाइছো আগন্তুক অসমত হ'বলগীয়া আসাম থাৰ্ড গ্ৰেড এণ্ড ফ'ৰ্থ গ্ৰেড লগতে অসম পুলিচৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ এমচিকিউ প্ৰশ্ন উত্তৰ আগবঢ়াইছো প্ৰশ্নসমূহ বিশেষকৈ ভাৰতীয় ভাষা সাহিত্য ইণ্ডিয়ান ল্যাঙ্গুৱেজ লিটাৰেচাৰৰ পৰা লোৱা হৈছে ভিডিওটো ভাল লাগিলে এটা লাইক কৰিব আৰু আপুনি যদি চেনেলটো নতুন হৈ থাকে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযায়জন আহক আমি এতিয়া মেইন ভিডিওলৈ যাওঁ বলা আজিৰ প্ৰথমটো প্ৰশ্ন হ'ল সংস্কৃত ভাষাৰ জন্ম কেতিয়া অপশন এ আছে অষ্টম শতিকাত বি আছে ঋগ্বেদ ৰচনাৰ সময়ত সি অথৰ্ববেদ ৰচনাৰ সময়ত ডি আদিম যুগত উক্ত অপশন কেইটাৰ ভিতৰত সঠিক উত্তৰটো হ'ব অপশন বি ঋগ্বেদ ৰচনাৰ সময়ত সংস্কৃত ভাষাৰ জন্ম হৈছিল দুই নম্বৰ প্ৰশ্ন হ'ল প্ৰাচীনতম সংস্কৃত অভিধানখনৰ নাম কি এ আছে অমৰকক বি ৰত্ন সাহিত্য সি ৰত্নকক আৰু ডি হৈছে সংস্কৃত জ্ঞানম আৰু একেটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশন নম্বৰ এ অমৰকক হ'ল মানে প্ৰাচীনতম সংস্কৃত অভিধান 3 নম্বৰ প্ৰশ্নটো হৈছে বিশ্বৰ দীৰ্ঘতম মহাকাব্য মহাভাৰতৰ গ্ৰন্থকাৰ কোন এ আছে বাল্মীকি বি কালিদাস সি মহৰ্ষি বেদব্যাস ডি বৰামিহিৰ আৰু একেটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশন নম্বৰ সি মহৰ্ষি বেদব্যাস 4 প্ৰশ্ন হ'ল হিন্দু ধৰ্মৰ পুৰণি মহাকাব্য ৰামায়ণ কোনে লিখিছিল বাল্মীকি অপশন বি আছে কালিদাস অপশন সি মহৰ্ষি বেদব্যাস অপশন ডি আছে বৰামিহিৰ আৰু সঠিক উত্তৰটো হ'ব অপশন নম্বৰ এ বাল্মীকি 5 নম্বৰ প্ৰশ্নটো হ'ল কোন চনত হিন্দী ভাষাক ভাৰতৰ ৰাষ্ট্ৰভাষা বুলি ঘোষণা কৰা হয় ইয়াতে চাৰিটা অপশন আছে এই প্ৰশ্ন উত্তৰটো ভালকৈ চাব মানে গুৰুত্বপূৰ্ণ হয় উত্তৰটো হ'ব অপশন ডি 1945 চনৰ 14 ছেপ্টেম্বৰত 6 নম্বৰ প্ৰশ্ন কাক ভাৰতৰ শেক্সপিয়াৰ বুলি কোৱা হয় খুবই গুৰুত্বপূৰ্ণ প্ৰশ্ন ইয়াতে চাব চাৰিটা অপশন আছে অপশন এ আছে বদায়নী বি ৰবীন্দ্ৰনাথ ঠাকুৰ সি মোহাম্মদ ইকবাল ডি আছে মহাকবি কালিদাস আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব অপশন নম্বৰ ডি মহাকবি কালিদাসক ভাৰতৰ শেক্সপিয়াৰ বুলি কোৱা হয় নেক্সট 7 নম্বৰ প্ৰশ্নত কৈছে বন্দে মাতৰম গীতটি কোনখন বাংলা উপন্যাসত আছে এ আছে আনন্দমঠ বি বিশ বৃক্ষ সি দুৰ্গেশ নন্দিনী ডি চখীৰ বালি আৰু উত্তৰটো হ'ব অপশন নম্বৰ এ আনন্দমঠ 8 নম্বৰ প্ৰশ্নটো হ'ল ৰামচৰিত মানস গ্ৰন্থখন কোনে ৰচনা কৰিছিল অপশন এ আছে ৰবীন্দ্ৰনাথ ঠাকুৰ বি গোলাম মুস্তফা সি কালিদাস ডি তুলসী দাস আৰু এই চাৰিটা অপশনৰ ভিতৰত সঠিক উত্তৰটো হ'ব অপশন নম্বৰ ডি তুলসী দাস 9 নম্বৰ প্ৰশ্নটো কৈছে 1912 চনৰ ৰবীন্দ্ৰনাথ কোনখন কাব্য গ্ৰন্থ লণ্ডনৰ ৰেল ষ্টেচনত হেৰাইছিল অপশন আছে গীতাঞ্জলি ইংৰাজী পাণ্ডুলিপি বি আছে চখেৰ বালিৰ পাণ্ডুলিপি সি শেষেৰ কবিতাৰ পাণ্ডুলিপি ডি আছে নৌকাডুবিৰ পাণ্ডুলিপি আৰু ইয়াৰ উত্তৰটো হ'ব অপশন নম্বৰ এ গীতাঞ্জলিৰ ইংৰাজী পাণ্ডুলিপি 10 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতীয় ইংৰাজী সাহিত্যৰ প্ৰথম উপন্যাসখনৰ নাম কি এ আছে জাৰ্নেল অফ 48 আৱাৰ্ছ ইন দ্য ইয়াৰ 1945 বি আছে মেন ইটাৰ্ছ অফ দ্য ম্যান সি দি ইকনমি ডি এ টেল অফ টু চিটিজ এণ্ড কাৰেক্ট এনচাৰ অপশন নম্বৰ এ জাৰ্নেল অফ 48 আৱাৰ্ছ ইন দ্য ইয়াৰ 1945 10 নম্বৰ প্ৰশ্নটো হ'ল কামায়নী গ্ৰন্থখন কাৰ অপশন এ আছে আৰ্যভট্ট বি জয়শংকৰ প্ৰসাদ সি ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ ডি মুন্সী প্ৰেমচান্দ আৰু উত্তৰটো হ'ব অপশন বি জয়শংকৰ প্ৰসাদ 12 নম্বৰ প্ৰশ্নত কৈছে ভাৰতৰ সৰ্বাধিক প্ৰচাৰিত দৈনিক বাতৰি কাকতখনৰ নাম কি ইয়াৰ প্ৰথম অপশন হৈছে টাইম অফ ইণ্ডিয়া বি দ্য হিন্দু সি দ্য টেলিগ্ৰাফ ডি দ্য হিন্দুস্তান টাইমছ আৰু উত্তৰটো হ'ব অপশন এ টাইম অফ ইণ্ডিয়া 13 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতৰ কোনখন বাতৰি কাকত সৰ্বাধিক ভাষাত প্ৰকাশিত হয় অপশন এ আছে টাইম অফ ইণ্ডিয়া বি এমপ্লয়মেণ্ট নিউজ সি দ্য টেলিগ্ৰাফ ডি দ্য হিন্দুস্তান টাইমছ আৰু উত্তৰটো হ'ব অপশন নম্বৰ বি এমপ্লয়মেণ্ট নিউজ 14 নম্বৰ কৈছে মহাত্মা গান্ধী সম্পাদকৰ দায়িত্বত থকা কাকতখনৰ নাম কি আছিল অপশন এ হৈছে হৰিজন অপশন বি হিন্দুস্তান সমাচাৰ অপশন সি ইণ্ডিপেণ্ডেন্স অপশন ডি হৈছে আজাদী আৰু একেটাৰ ভিতৰত সঠিক উত্তৰটো হ'ব অপশন নম্বৰ এ হৰিজন 15 নম্বৰ প্ৰশ্নটোত কৈছে সংস্কৃত সাহিত্যৰ প্ৰথম বৈকাৰনিকজন কোন আছিল অপশন এ আছে পাণিনি অপশন বি আৰ্যভট্ট অপশন সি বাণভট্ট অপশন ডি আছে চাণক্য আৰু একেটাৰ ভিতৰত সঠিক উত্তৰ হ'ল অপশন এ পাণিনি 16 নম্বৰ প্ৰশ্নটো হ'ল হৰ্ষচৰিত আৰু কাদম্বৰী পুথি দুখন কোনে লিখে অপশন এ পাণিনি অপশন বি আৰ্যভট্ট অপশন সি বাণভট্ট অপশন ডি আছে চাণক্য আৰু উত্তৰটো হ'ব অপশন সি বাণভট্ট
17 নম্বৰ প্ৰশ্নটো হ'ল মৃচ্য কটিতম নাটকখন কাৰ ৰচনা অপশ্যন এ আছে বৰা মিহিৰ অপশ্যন বি শুদ্ৰক অপশ্যন চি আকবৰ অপশ্যন ডি আছে বাণভট্ট আৰু এইকেইটাৰ ভিতৰত মানে শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ বি শুদ্ৰক 18 নম্বৰ প্ৰশ্ন বাংলা সাহিত্যৰ মহাকাব্য মেঘনাদ বধ কাৰ ৰচনা অপশ্যন আছে মাইকেল মধুসূদন দত্ত অপশ্যন বি ৰবীন্দ্ৰনাথ ঠাকুৰ চি ৰজা ধীৰাজ তটিনী ডি হৰিদাস সেন আৰু উত্তৰটো হ'ব অপশ্যন নম্বৰ এ মাইকেল মধুসূদন দত্ত 19 নম্বৰ প্ৰশ্ন আধুনিক মাৰাঠী কবিতাৰ জনক কোন অপশ্যন আছে কবুৰ পেৰাটা অপশ্যন বি কেছ ভূসুট অপশ্যন সি ৰজা ধীৰাজ তটিনী অপশ্যন ডি হৰিদাস সেন আৰু উত্তৰ হ'ব অপশ্যন নম্বৰ বি কেশৱ চুট 20 নম্বৰ প্ৰশ্ন সাৰে জাহাছে আচ্ছা গীতটোৰ ৰচক কোন আপোনালোকে সকলোৱে জানে নিশ্চয় মানে একদম সহজ প্ৰশ্ন এইটো গ্ৰেড 4ত অহাটো মানে কোৱা যায় গতিকে ইয়াৰ উত্তৰটো কি হ'ব আপোনালোকে কমেণ্ট কৰি মোক কমেণ্ট বক্সত জনাই দিব 21 নম্বৰ প্ৰশ্ন ৰামায়ণ ফাৰ্চী ভাষালৈ কোনে অনুবাদ কৰিছিল অপশ্যন এ আছে বদায়নী অপশ্যন বি ৰবীন্দ্ৰনাথ ঠাকুৰ অপশ্যন চি মহম্মদ ইকবাল অপশ্যন ডি আছে গোলাম মুস্তাফা আৰু উত্তৰটো হ'ব অপশ্যন নম্বৰ এ বদায়নী 22 নম্বৰ প্ৰশ্নত কৈছে 14টা ভাষাত প্ৰকাশ পোৱা ভাৰতৰ একমাত্ৰ আলোচনীখনৰ নাম কি অপশ্যন চি ইণ্ডিয়া টুডে অপশ্যন বি দ্য সানডে ইণ্ডিয়ান অপশ্যন চি আউটলুক অপশ্যন ডি আছে দ্য ক্লৰিয়ান গতিকে ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি দ্য সানডে ইণ্ডিয়ান 23 নম্বৰ প্ৰশ্নত কৈছে হিমালয় বিজয়ী টেনজিং নৰ্গেৰ আত্মজীৱনীখনৰ নাম কি মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো অপশ্যন আছে মাই লাইফ অপশ্যন বি অন দ্য পিক অফ দ্য হিমালয় চি টাইগাৰ অফ দ্য স্নো ডি দ্য হাইট কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ চি টাইগাৰ অফ দ্য স্নো 24 নম্বৰ প্ৰশ্নটো হ'ল আধুনিক তেলেগু সাহিত্যৰ পিতৃস্বৰূপ ব্যক্তিজন কোন উত্তৰটো জনাৰ আগতে আপোনালোকলৈ মোৰ এটা অনুৰোধ আপোনালোকে যদি চেনেলটো নতুন হৈছে প্লিজ এটা ছাবস্ক্ৰাইব কৰিব কাৰণ আপোনালোকে মোক ছাপোৰ্ট কৰিলেহে মই ইয়াতকৈ মানে ভাল ভাল ভিডিঅ' দিবলৈ আজিৰ এইটো প্ৰশ্নৰ উত্তৰটো হ'ল অপশ্যন নম্বৰ এ বীৰ চলিংগম পলটুল এইটো হ'ল ইয়াৰ শুদ্ধ উত্তৰ আজিৰ শেষৰ প্ৰশ্নটো হ'ল প্ৰথম মহান ছবি কবিগৰাকী কোন চ' ইয়াতো চাৰিটা অপশ্যন আছে এ আছে ছুফি মহম্মদ বি কোৱাজি কোৱাজেন চি ইলতুৎমিছ ডি ইবন বটুতা আৰু উত্তৰটো হ'ব অপশ্যন বি কোৱাজি কোৱাজেন চ' আজিৰ ভিডিঅ' এইখিনিলৈকে চ' ভিডিঅ'টো সম্পূৰ্ণ কৰি চোৱাৰ বাবে আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ